ইদু আজি এমান দিন পিছত দেখা পালো ইয়াতে কি কৰি আছে মনে মনে ৰজাওৰা সুদূৰ তাক কেবা ইয়াতে বহি আছে মনে মনে দেখা পালো আজি বহুত দিন পিছত। কি চালো কি কৈছা? আছো নকাবি দে, বহুত টেনশ্যন। দুৰ্গা পূজা এটা আহিল, কাপোৰ চাপোৰ কিনিব লাগিছিল। এতিয়া বসব পিছত কাপোৰটো কিয় কিনা নাই? কি টেনশ্যন কৈছো? যিটো বস্তুৰ দাম বাঢ়াইছে চৰকাৰে, এটা লেম্পেনৰ দাম লাগে 4,000 5,000 টকা। কাপোৰ কহাই দি কিনবি আৰু এইবাৰ দুৰ্গা পূজা বুলিব লগা একোই নাই, কতো একো নাই এইবাৰ। হয়ে কথাটোৱে, কাপোৰতো দামে জ্বলা দাম, তাতে আৰু ইফালে আঞ্জা পাচলিৰ দামো, আলু পিঁয়াজৰ দাম মুঠতে 50-60 টকাৰ কমত একো বস্তুৱে নাপায় আজিকালি। দুটাই বাজাৰৰ পৰা আহো কিবা অলপ চলপ কিনবা পাৰো নেকি? কম দামী কিনি কিনে পিন্ধবা লাগব দে, কিবাকে পূজাখন খেদাব লাগব দে। যাওঁ যাই কিনে আহো ফুৰি আহো, বাজাৰ খানে চাই আহো কেনা আজি বাজাৰ, পূজাৰ বাজাৰ। যাওঁ